lodet pi amen charjurika la pena tum amen charjurong pe la dak sidoi lo lipute aprangan ngai phasi pachini poneng lo amen kareng pi itathar pi rong kang tui dibu kareng bongung pi radhon pangchorong bothat langso west kardelo jateran mijung langso dibu sikari teron kajar ramsaro langlokso la pen dotula mon milik huri ingleng arong kangbura kro huri ingleng arong borsing ingleng huri ingleng arong borsing teron rongkhela arong dilip rongphar donghap sonjoy rongphar sakhi rongphar arong borsing kramsa chai teron arong hemani teron chai teron arong ansing teron chai teron arong chandro teron chai teron arong longsing teron chai teron arong kasiran itu Amerika teron teman bangkit pe কাৰ্বি আলঙৰ কেইবাটাও উন্নয়নমূলক কাৰ্যসূচী বিশেষকৈ ডিফু চহৰত নিৰ্মাণ কৰা 108 কোটি টকাৰ পথ বা ৰাস্তা ঘাটৰ শুভ উদ্বোধন কৰাৰ সৌভাগ্য হ'ল অংগনবাদী কৰ্মী সহায়িকাসকলৰ সৈতেও কথা পতাৰ সৌভাগ্য হ'ল আৰু কাৰ্বি আলঙত অহা কেইটামান দিনত আৰম্ভ কৰিবলগীয়া সৈনিক স্কুল ভেটেনাৰী কলেজ এগ্ৰিকালচাৰ কলেজ আৰু ডিচেম্বৰত আমি উদ্বোধন কৰিব বিচৰা কেন্সাৰ হস্পিটেলৰ বিষয়েও পুংখানুপুংখভাৱে আলোচনা হ'ল ইয়াৰ উপৰিও কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ বিষয়াসকল আৰু মুখ্য সচিবকে ধৰি অসম চৰকাৰৰ বিষয়াসকলৰ উপস্থিতিত কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ বিভিন্ন সমস্যা আৰু বিভিন্ন বিষয় এইসমূহ সম্পৰ্কেও আমি প্ৰায় 4 ঘণ্টা সময় আজি কথা বতৰা পাতোঁ ইয়াৰ উপৰিও কাৰ্বি আলঙৰ প্ৰায়বোৰ সংগঠনে যোৱা 2টা দিনত মই থকা অৱস্থাত মোক সাক্ষাৎ কৰে তেওঁলোকে বিভিন্ন দাবী আৰু অনুৰোধ মোৰ সন্মুখত উপস্থাপন কৰিছে বহুখিনি কাম মই ইতিমধ্যে কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছোঁ জুন মাহত মই পুনৰ কাৰ্বি আলঙলৈ আহিম আজি যিখিনি বিষয়বস্তু আলোচনা কৰি গৈছোঁ তেতিয়া আমি আৰু এটা পৰ্যালোচনা কৰিম যে কিমান দূৰ কামখিনি আগবাঢ়িলে বা কিমানটো আগবাঢ়িবলৈ বাকী আছে তাৰ এই ভ্ৰমণৰ মুখ্য উদ্দেশ্য আছিল কাৰ্বি আৰনবাৰিমৰ দ্বিতীয় বাৰ্ষিক সভাত অংশগ্ৰহণ কৰা আজিৰ হাজাৰ হাজাৰ লাখতকৈ ওপৰত লোকৰ উপস্থিতি কাৰ্বি আৰনবাৰিমৰ দ্বিতীয় বৈঠক অনুষ্ঠিত হ'ল প্ৰথমখন বৈঠকতো যোৱা বছৰ মই আহিছিলোঁ এইবাৰো অহাৰ মোৰ সৌভাগ্য হ'ল সুন্দৰ সাংস্কৃতিক প্ৰদৰ্শন হ'ল মই সকলোকে মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ এইখিনিতে এটা কথা ক'লোঁ ছাৰ পঞ্চায়তত নিৰ্বাচন মানে হ'ব লাগে এই পঞ্চায়তত দেখা পোৱা গৈছে প্ৰায় 3000তকৈ অধিক বিজেপি পাৰ্টিয়ে বিনা প্ৰতিদ্বন্দ্বিতাত তেনেকুৱা নহয় বিজেপি জিলা পৰিষদ বিজেপি আৰু NDA মিলি আমি 37টাত বিনা প্ৰতিদ্বন্দ্বিতাই জিকিছোঁ 35টা বিজেপি 2টা AGP আঞ্চলিক পঞ্চায়ত আমি 280টা জিকিছোঁ গতিকে বাকী গোটেই সিটবিলাকত প্ৰতিদ্বন্দ্বিতা আছে 3000তকৈ অধিক সদস্য জিকিছে চব কংগ্ৰেছে বহুত জায়গাত সদস্যত বেসিক্যালি এবাৰ সদস্যটো নন পলিটিক্যালো আছে গতিকে ইলেকশনৰ পিছত আমি গম পাম কোন পাৰ্টি কি কথা কিন্তু বিজেপিৰ লগত জড়িত বা বিজেপিৰ প্ৰাথমিক সদস্য প্ৰায় বহু হাজাৰে ইতিমধ্যে সদস্যৰ পদটো বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে So you met organizations this morning. What was the discussion that was taken? They have certain requests like introduction of subject in the degree level, Karbi language. Then they want that along with English, Karbi should be all the notification etc. should be put in Karbi language in Karbi Alang.
So they have a charter of demand. So I have examined it and I said that everything will be taken care of. So what about the 6th schedule special debt appointment? That appointment, basically, already it is going on. There is no issue. Already it is going on. Last time too, I came and I gave an appointment letter. Now they have started getting salary. Actually, trading license to ami uthai disu Assam. June apply korok computer e di die. Aru yato ব্যবস্থা কৰি আছে আৰু পট্টাৰ কাৰণেও প্ৰায় মিছন বসুন্ধৰাৰ দৰে এটা ব্যৱস্থা এটা কাৰ্বি আলঙত আৰম্ভ কৰিছে প্ৰায় 1 লাখ লোকে পট্টা পাইছে আৰু আজি আমি আলোচনা কৰিছো বাকি পট্টাবিলাকো যাতে দিব পৰা স্যার সংখ্যালঘু এলাকাত পঞ্চায়ত ইলেকশনত কিমান আশাবাদী স্যার সংখ্যালঘু এলাকাত পঞ্চায়ত নিৰ্বাচনত ভালকৈ জিকিম বা সংখ্যালঘু এৰিয়াত আমি আনকন্টেস্ট জিকিছো স্যার আজি অসম মালাটো আজি দক্ষিণকাৰ পৰা কষ্টলৈ পৰ্যন্ত কিমান দিনৰ নিৰ্মাণ হৈছে আমাৰটো দিনে ৰাতিয়ে কাম চলি আছে খালি কিমান দিনৰ ভিতৰত নিৰ্মাণ হয় কন্ট্ৰাক্টৰে জানিব মই আৰু একেবাৰে দিন বাৰ মোৰ কাৰণে জানি থোৱাটো নহয় কিন্তু পইচাৰ সমস্যা নাই দিনে ৰাতিয়ে কাম কৰি আছে স্যার প্লেন্স কাৰ্বি গভৰ্ণমেণ্ট কাউন্সিলে ইয়াৰ কথা আলোচনা কৰিছিল ভয়ামৰ কাৰ্বিসকলৰ বাবে এখন আমি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল ছেপ্টেম্বৰ মাহৰ বিধানসভাত আমি গঠন কৰিম বড়োসকলৰ বাবেও কৰিছোঁ কাৰ্বিসকলৰ বাবেও কৰিবলগীয়া হৈ আছে এইবাৰ আমি কৰি দিম তেওঁলোকতো হিলছ টাইপ হয়ে চবটো কাৰ্বি আলঙৰ পৰাই গৈছে গতিকে ইমান দিনে তেওঁলোকক নিদিয়াটোৱে ভুল হৈ আছিলে গোটেই মানুহখিনিতো কাৰ্বি পাহাৰৰ পৰাই যোৱা মানুহ ককাক আইতাকটো কাৰ্বি আলঙতে আছিলে গতিকে এইটো ডিষ্ট্ৰিক্ট অট'নমাছ কাউন্সিলে লিখি দিলে আমি কৰি দিম কিন্তু কাউন্সিলে লিখি দিব লাগিব হ'ব Nito binibaso aron barim chingru mamayalo alhisar Poman Penanistongdo Mantikhedo Honorable Chief Minister of Assam Alang Lephankar Joji Phan Honorable Chief Executive Member of Karbi Anglong Thomas Council Dr. Pilaram Thangsar Alang Siki Bijir Bonglo Mankido Karbi Achoy Karbi Poho Karbi Jambaro Mir Lapenke Jambalia Thon Alang Lephan Bi Bijir Adunchu, Lidu Jimhon, Honorable CM Sir, Dr. Pilaram Ramkhan, Alang Lephan Stame, Kartuji Phansi, Nili Chuningu Kondo. Apor pati ek pe kali tum api cirui bakar. Il tum pini kacing rum tega pot kato kami pada putar dili nang tum bhan niya klompen putar kadom baci ikladon maleto don maleto il tum raso adhara maran pare il tum pibir bejan janji epai bhan kacing ho epai ব্ৰহ্ম সমাজৰ বাৰ্ষিক অধিৱেশনত যাওঁ মোৰ এটাই মাত্ৰ লক্ষ্য যে আমাৰ ধৰ্ম আৰু বিশ্বাসক কোনেও যাতে কাঢ়ি লৈ যাব নোৱাৰে কোনেও যাতে এই কথা আমাক বুজাব নোৱাৰে যে আমাৰ টকা আছে সেই কাৰণে আমি আগত যাম আৰু আমাৰ টকা নাই সেই কাৰণে আমি পিছ পৰি যাম আমি এটাই সংকল্প আমি কিমান দুখীয়া টকা আছে নে নাই হি পিছৰ কথা কিন্তু আমি আমাৰ ধৰ্ম আৰু আমাৰ বিশ্বাসক আমি কেতিয়াও এৰি নিদিও আৰু এই ধৰ্ম আৰু বিশ্বাসক সদায় আমি খাবতি লৈ পৰমাত্মাৰ কল্যাণ আৰু আশীৰ্বাদৰ বাবে আমি কাম কৰিম শ্ৰদ্ধা ৰাইজ এই আৰণবাৰী ধৰ্ম বা এই যে আমাৰ সংস্কৃতি ই যাতে আগুৱাই যায় তাৰ বাবে আমি বিভিন্ন প্ৰচেষ্টা কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদ আৰু
আমাৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে। কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ পৰা বিভিন্ন গাঁৱত ৰকেট ছেট নিৰ্মাণ কৰা হৈছে। মই এই বছৰ আপোনালোকৰ 100খন গাঁৱত 100টা ধুনীয়া ৰকেট ছেট নিৰ্মাণ ৰাজ্য চৰকাৰৰ পৰা কৰি দিয়াৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। কাৰ্বি আৰনবাৰীমৰ ধৰ্ম আৰু ইয়াৰ বিশ্বাসক আমি যাতে সদায় পৰিচালনা কৰিব পাৰোঁ, ইয়াৰ বাবে এটা সুন্দৰ ধৰ্মীয় থিয়লজিকেল চেণ্টাৰ নিৰ্মাণৰ বাবেও মই 10 কোটি টকাৰ এটা আৰ্থিক সাহায্য আজিৰ সভাতে মই ঘোষণা কৰিছোঁ। তাৰ লগে লগে আমাৰ কাৰ্বি আৰনবাৰীমৰ যিমান পুৰোহিত আছে এই পূজাৰীসকলৰ বাবেও এককালীন প্ৰতিজন পূজাৰীৰ বাবে আজিৰ সভাত মই 10,000 টকাকৈ একোটা বিত্তীয় সাহায্যৰ বাবেও ঘোষণা কৰিছোঁ, যাতে আমি সকলোৱে লগ লাগি এই ধৰ্ম, এই বিশ্বাস আৰু এই পৰম্পৰাক আমি যাতে জীয়াই ৰাখিব পাৰোঁ। পুনৰ এবাৰ আজিৰ এই সুন্দৰ অনুষ্ঠানটোৰ বাবে মই কাৰ্বি আৰনবাৰী ধৰ্মৰ লগত জড়িত সকলোকে আকৌ এবাৰ ধন্যবাদ দিছোঁ। কাৰ্বি আলং সাহিত্য